Hello and welcome to lecture 5 of the physical geography for various competitive exam like ADRE, Assam Police, APSC CC prelims as well as APSC jiman kete departmental exam hoy and Assam government jiman kete departmental exam hoy সকলোবোৰ এক্সামৰ কাৰণে আমাৰ এটা কম্প্ৰিহেনসিভ ব্যাচ আৰু সেই ব্যাচটোৰ নাম হল দ্যাট ইজ সম্পূৰ্ণ ব্যাচ ঠিক আছে আৰু এই সম্পূৰ্ণ ব্যাচত আমি আসাম জিকে ম্যাথ ৰিজনিং জেনাৰেল ইংলিশ জেনাৰেল নলেজ সকলো সেই সাবজেক্ট আপোনালোকক ফ্ৰী অফ দ্য কষ্ট পঢ়াই আছো আৰু এতিয়া আমাৰ লেকচাৰ চলি আছে জেনাৰেল নলেজৰ জিওগ্ৰাফি ঠিক আছে জিওগ্ৰাফিৰ ভিতৰত আমি জানো যে ফিজিক্যাল জিওগ্ৰাফি ইন্ডিয়ান জিওগ্ৰাফি আৰু ওয়াৰ্ল্ড জিওগ্ৰাফি তো আমি ফিজিক্যাল জিওগ্ৰাফি লেকচাৰ কেইটা কৰি আছো ঠিক আছে সো আজি 5 নম্বৰ লেকচাৰত আমি স্টাৰ্ট কৰিম ল্যান্ডফৰ্মস ঠিক আছে অলৰেডি আমি 5টা টপিক ডিসকাস কৰিলো আজি আমি ল্যান্ডফৰ্ম ডিসকাস কৰিম তো আপোনালোক সকলোৱে গম পায় যে ল্যান্ডফৰ্ম বুলি ক'লে ডিফাৰেন্ট টাইপ অফ ল্যান্ডৰ ফিচাৰ্স বুলি কোৱা হয় ঠিক আছে আৰু এই ল্যান্ডফৰ্মত আমি ডিসকাস কৰিম মেইনলি আপোনাৰ কি ল্যান্ডফৰ্ম পোৱা যায় দ্যাট ইজ প্লেন তাৰপিছত আপোনাৰ প্লেটো তাৰপিছত আপোনাৰ মাউন্টেইন ঠিক আছে তো এই কেইটা কি বুলি কোৱা হয় প্লেন প্লেটো মাউন্টেইন ঠিক আছে মাউন্টেইন এন্ড হিল বুলি কোৱা হয় ধৰিলো এটো হিল বুলি কোৱা হয় ঠিক আছে এটো হিল তো এটো প্লেন বুলি কোৱা হয় প্লেন কি থাকে প্লেন ফ্ল্যাট কি হয় ফ্ল্যাট হয় লো ল্যান্ড হয় ইয়াক প্লেন বুলি কোৱা হয় যেনেকৈ ব্ৰহ্মপুত্ৰ প্লেন প্লেটো কি হয় আপোনাৰ প্লেটো হয় ফ্ল্যাট প্লেটো আমাৰ ফ্ল্যাট হয় ঠিক আছে প্লেটো ফ্ল্যাট হয় কিন্তু এলিভেটেড প্লেটো ফ্ল্যাট হয় কিন্তু এলিভেটেড হয় ইয়াৰ হাইট থাকে যেনেকৈ আমাৰ মেঘালয়ান প্লেটো সাউথ ইন্ডিয়ান প্লেটো কি হয় উপৰবাক ফ্ল্যাট হয় কিন্তু হাইটত আছে আৰু মাউন্টেইন কি হয় এনেকৈ এন্টিক্লাইন সিনক্লাইন তাক মাউন্টেইন বুলি কোৱা হয় ঠিক আছে ক্ৰাইটেৰিয়া কি প্লেটো হ'ব কাৰণে মিনিমাম 1000 মিটাৰ অন এন এভাৰেজ হাইট হ'ব লাগে 1000 মিটাৰ আৰু মাউন্টেইন কি হয় সেম আপোনাৰ সৰি হিল সেম মাউন্টেইনৰ নিচিনা কিন্তু ফ্ল্যাট হয় ঠিক আছে হিল এটো কি বুলি কোৱা হয় সৰি ইসকা ইয়াৰ হাইটটো কম হয় অন এন এভাৰেজ 1000 মিটাৰ যেনেকৈ আপোনাৰ হিমালয়া মই পঢ়াইছিলো তো বা ইন্ডিয়ান জিওগ্ৰাফি পঢ়া হিমালয়ৰ যেটো শিৱালিক ৰেঞ্জ আছে আপোনাৰ পাঞ্জাব হাৰিয়ানাত পোৱা যায় তো তাৰ হাইট 9000 to 1100 মিটাৰ হয় তো সেইটো কি হয় হিল ঠিক আছে আমি কি পঢ়ো মাউন্টেইন এন্ড হিল ৰেঞ্জেস ঠিক আছে মাউন্টেইন এটো হল মাউন্টেইন ইজ দ্যাট ক্লিয়াৰ আৰু যদি বহু কেইটা মাউন্টেইন একেলগত লগ লাগি যায় তাক কি বুলি কোৱা হয় মাউন্টেইন ৰেঞ্জেস ঠিক আছে আৰু হিল সেম এটা হিল বুলি কোৱা হয় এটা এন্টিক্লাইন আৰু হিল ৰেঞ্জেস ঠিক আছে তো এই কেইটা বস্তু মনত ৰাখিব তো আমি এই কেইটা ফিজিক্যাল জিওগ্ৰাফিত আমি ইন্ডিয়াৰ বিষয়ে বা ওয়াৰ্ল্ডৰ বিষয়ে নপঢ়ো আমি জাস্ট প্লেন কি হয় প্লেটো কি হয় মাউন্টেইন কি হয় এই সকলোখিনি ডিসকাস কৰিম ঠিক আছে তো প্ৰথমে মাউন্টেইনৰ পৰা স্টাৰ্ট কৰিম তো ল্যান্ডফৰ্মৰ আমাৰ ফাৰ্স্ট টপিকটো হল দ্যাট ইজ মাউন্টেইন ঠিক আছে তো এটো হেডিং দি দিব তো মাউন্টেইন আর ক্লাসিফাইড ইনটু ফলোইং 4 টাইপ তো আমি যদি মাউন্টেইন চাও পাহাৰ পৰ্বত এবিলাকক চাৰিটা ভাগত বিভক্ত কৰা হৈছে এটা হৈছে ফল্ড মাউন্টেইন ঠিক আছে তো ফল্ড মাউন্টেইন কেনেকুৱা আপোনাৰ ধৰি লোৱা ইয়াত এখন প্লেট আছে ঠিক আছে এই প্লেটখনৰ নাম কি আপোনাৰ ধৰি লোৱা ইন্ডিয়ান প্লেট ইয়াত আছে আপোনাৰ দ্যাট ইজ ইউৰেশিয়ান প্লেট আৰু এই দুইটা প্লেটৰ ইউৰেশিয়ান প্লেট এই দুইটা প্লেটৰ মুভমেন্টৰ কাৰণে ইয়াত যেটো মাউন্টেইনৰ ফৰ্মেশন হয় তাক কি বুলি কোৱা হয় আমি কি বুলি কও এনেকুৱা দুইটা প্লেটৰ মুভমেন্টৰ কাৰণে তাক বাকল ডাউন হৈ কি হয় মাউন্টেইন ফৰ্মেশন হয় ঠিক আছে আৰু সেই মাউন্টেইনক কি বুলি কোৱা হয় আমি ফল্ড মাউন্টেইন বুলি কও কি মাউন্টেইন বুলি কও ফল্ড মাউন্টেইন বুলি কও ঠিক আছে ইয়াত প্লেন তো এই মাউন্টেইনটোক আমি ফল্ড মাউন্টেইন বুলি কও দুটা কন্টিনেন্টাল প্লেটৰ মুভমেন্টৰ কাৰণে বা কলিজনৰ কাৰণে যেটো মাউন্টেইনৰ ফৰ্মেশন হয় তাক প্লেট মুভমেন্ট বুলি আমি ফল্ড মাউন্টেইন বুলি কও বা এটা অসনিক প্লেট বা এটা আপোনাৰ কি হয় কন্টিনেন্টাল প্লেটৰ মুভমেন্টৰ কাৰণে যেটো মাউন্টেইন ফৰ্মেশন তাকো আমি ফল্ড মাউন্টেইন যেনেকৈ ইয়াত আছে আপোনাৰ পেসিফিকৰ প্লেট এই পেসিফিকৰ প্লেটৰ যেতিয়া নৰ্থ আমেৰিকান প্লেটৰ লগত কি হয় কলিজন হয় তেতিয়া আপোনাৰ ৰকি মাউন্টেইন ফৰ্মেশন হয় আৰু ইয়াত এন্ডিজ মাউন্টেইন যেতিয়া সাউথ আমেৰিকান প্লেট পেসিফিক প্লেটৰ লগত কি হয় কলিজন হয় ঠিক আছে তো এইবিলাক হল ফল্ড মাউন্টেইন ফল্ডিংৰ দ্বাৰা কি হয় ফৰ্মেশন হয় ঠিক আছে ইয়াত এখন প্লেট আৰু ইয়াত এখন প্লেট এই দুইখন প্লেটৰ মুভমেন্টৰ কাৰণে বাকল ডাউন হৈ ইয়াত যেটো মাউন্টেইনৰ ফৰ্মেশন হয় তাক কি বুলি কোৱা হয় ফল্ড মাউন্টেইন ঠিক আছে এক্সাম্পল হল হিমালয়া এছিয়াত আছে আল্পছ ইউৰোপত আছে ঠিক আছে নেক্সট হল আপোনালোকৰ ব্লক মাউন্টেইন যদি আমি চাও তেতিয়া হলে ব্লক মাউন্টেইন কি হয় এটা ব্লক ধৰিলো এটা ব্লক এটো এটা ব্লক হয় ঠিক আছে তো এই ব্লকত বহুত বেছি প্ৰেসাৰ হ'ব পাৰে ঠিক আছে ধৰিলো ইয়াত বহুত বেছি প্ৰেসাৰ হৈ আছে ঠিক আছে কম্প্ৰেসিভ প্ৰেসাৰ তো এই প্ৰেসাৰৰ ফলত কি হ'ব পাৰে আপোনাৰ ধৰিলো ইয়াত বহুত বেছি কি হৈ আছে আপোনাৰ এটা প্ৰেসাৰ হৈ আছে ঠিক আছে এইফালৰ পৰা প্ৰেসাৰ এই প্ৰেসাৰৰ ফলত কি হ'ব পাৰে এই যেটো মাউন্টেইন আছে এটো এনেকা ফৰ্মেশন হৈ যাব পাৰে আপোনাৰ
এইটো এনেকা হৈ যাব পাৰে ইন দ্য নেক্সট ষ্টেজ আপোনাৰ এইটো এনেকা ঠিক আছে এইটো এনেকা ফৰ্মেশ্যন হৈ যাব পাৰে ইজ দ্যাট ক্লিয়াৰ আৰু এইটোক কি বুলি কোৱা হ'ব ব্লক মাউণ্টেইন আৰু এইটোক কি বুলি কোৱা হ'ব আপোনাৰ ৰিফ্ট ভেলি বা এই সেম ব্লকটো যদি বহুত বেছি আপোনাৰ ইনষ্টেন্ট আপোনাৰ কম্প্ৰিহেনসিভ ঠিক আছে সৰি এই মাউণ্টেইনটো কেতিয়াবা আকৌ যদি আপোনাৰ পুলিং হয় তেতিয়াহ'লে আপোনাৰ এনেকাও হ'ব পাৰে যেনেকুৱা আপোনাৰ এইটো ব্লক মাউণ্টেইন এইটো প্ৰেছাৰৰ ফলত ঠিক আছে তো নেক্সট আমি চাওঁ এইটো আপোনাৰ কেনেকা যদি বহুত বেছি আপোনাৰ এইটো এটা ব্লক তো বহুত বেছি যদি আপোনাৰ প্ৰেছাৰ অপোজিট ডাইৰেকশ্যনত পাই থাকে লাইক দ্যাট আপোনাৰ এনেকুৱা টেনশনেল ঠিক আছে তো কি হ'ব আপোনাৰ ব্লক কেইটা এনেকা ফৰ্মেশ্যন হ'ব পাৰে সৰি এনেকুৱা মাউণ্টেইন ফৰ্মেশ্যন হ'ব পাৰে ইয়াক আমি ব্লক মাউণ্টেইন বুলি ক'ম ইয়াক আমি ব্লক মাউণ্টেইন বুলি ক'ম ইয়াক ৰিফ্ট ভেলি ক'ম ঠিক আছে ইণ্ডিয়াত আছে আপোনাৰ যদি আমি চাওঁ ৰিফ্ট ভেলি ইণ্ডিয়াত আপোনাৰ আমি যদি চাওঁ ইণ্ডিয়াৰ মেপৰ ইয়াতে আছে আপোনাৰ ব্লক মাউণ্টেইন বিন্দিয়া সতপুৰা আৰু মাজৰ ফালে ৰিফ্ট ভেলি ঠিক আছে বিন্দিয়া সতপুৰা মাজফালে কি আছে ৰিফ্ট ভেলি আছে ঠিক আছে তো ইয়াক ব্লক মাউণ্টেইন বুলি কোৱা হয় ঠিক আছে আমি ইমান ডিটেইলছত নাযাওঁ কাৰণ আমাৰ ADRE কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ যদি আপোনালোকে APSC কাৰণে প্ৰস্তুতি চলাই আছে তেনেহ'লে মোৰ APSCৰ এই মই ফিজিকেল জিঅ'গ্ৰাফিত 35 লেকচাৰ ডিছকাছ কৰিছোঁ তাত গৈ চাব পাৰে তাত মই একদম ডিটেইলছত ডিছকাছ কৰিছোঁ ঠিক আছে চ' ব্লক মাউণ্টেইন ৱেন গ্ৰেট ব্লকছ অফ দ্য আৰ্থ ক্ৰাষ্ট আৰ ৰেইজড অৰ লৱাৰ্ড ৰেইজো হ'ব পাৰে মই আগত দেখালোঁ লৱাৰো হ'ব পাৰে লৱাৰ ডিউৰিং লাষ্ট ষ্টেজ অফ মাউণ্টেইন বিল্ডিং ঠিক আছে ডিউৰিং লাষ্ট ষ্টেজ অফ মাউণ্টেইন বিল্ডিং তাক কি বুলি কোৱা হয় ব্লক মাউণ্টেইন যেনেকুৱা আপোনাৰ বছগেছ ইন ফ্ৰান্স তাৰপিছত আপোনাৰ ব্লেক ফৰেষ্ট মাউণ্টেইন ইন জাৰ্মানী এই সকলোবোৰ কি হয় আমাৰ ব্লক মাউণ্টেইন হয় ঠিক আছে এইটো হ'ল ব্লক এইটো হ'ল ৰিফ্ট ভেলি এইটো হ'ল ব্লক আৰু ব্লকক হষ্ট বুলি কোৱা হয় ঠিক আছে আৰু ৰিফ্ট ভেলিক গ্ৰেমন বুলি কোৱা হয় নেক্সট আপোনাৰ ভলকেনিক মাউণ্টেইন তো কি হয় ধৰি লোৱা ইয়াত মই এটা এক্সাম্পল দিব বিচাৰিছোঁ আপোনাৰ ইয়াত হাৱাই আইলেণ্ড বা যিকোনো আপোনাৰ কি হ'ল ভলকেনিক ইৰাপশ্যন হ'ল আৰু ভলকেনিক ইৰাপশ্যনৰ ফলত আপোনাৰ যিখিনি মেগমা ওলাই আহিল সেইখিনি কি হ'ল আপোনাৰ লেয়াৰ বাই লেয়াৰ কি হ'ল ইয়াত আহি থাকিল আহি লাষ্টত এটা টাইমত কি হ'ল এই লেয়াৰসমূহ কি হ'ল ধীৰে ধীৰে কুল ডাউন হ'ল আৰু কুল হোৱাৰ পিছত ইহঁতে কি কৰিলে চিমেণ্টেড কৰি দিলে কম্পেক্ট কৰিলে নিজকে কম্পেক্টেড এণ্ড চিমেণ্টেড আৰু এই ইয়াক কি বুলি কোৱা হয় আপোনাৰ ব্লক আপোনাৰ ভলকেনিক মাউণ্টেইন বুলি কোৱা হয় ভলকেনিক ইৰাপশ্যনৰ দ্বাৰা যিখিনি মেগমা ওলাই আহে বা লাভা ওলাই আহে সেইখিনিৰ দ্বাৰা যিটো মাউণ্টেইনৰ ফৰ্মেশ্যন হয় তাক কি বুলি কোৱা হয় আপোনাৰ ভলকেনিক মাউণ্টেইন বুলি কোৱা হয় এনেকুৱা বহুত মাউণ্টেইন আছে যেনেকুৱা মাউণ্ট মাউনা লোৱা ইন হাৱাই মাউণ্ট পপা ইন ম্যানমাৰ ঠিক আছে মাউণ্ট একংকাগুৱা সাউথ আমেৰিকা মাউণ্ট মেকানলি নৰ্থ আমেৰিকা তো এই সকলোবোৰ ভলকেনিকৰ দ্বাৰা ভলকেনিক ইৰাপশ্যনৰ দ্বাৰা ফৰ্মেশ্যন হয় ঠিক আছে তাক আমি ভলকেনিক মাউণ্টেইন বুলিও কওঁ তো এ ভলকেনো ইজ এ তো ভলকেনো বিষয়ে অলপ চাইলোঁ জিঅ'লজিকেল ফিচাৰ ফ্ৰম হুইচ মল্টেন ৰক মেটেৰিয়েল য'ৰ পৰা আপোনাৰ ৰক মেটেৰিয়েল এজ ৱেল এজ গেছেছ এছ এণ্ড আদাৰ ডেব্ৰিজ স্কেপ টু দ্য আৰ্থ ছাৰ্ফেচ ঠিক আছে তাক ভলকেনো বুলি কোৱা হয় ঠিক আছে আৰু এষ্টনস্ফিয়াৰৰ পৰা আমি ইণ্টেৰিয়ৰ অফ দ্য আৰ্থত ডিছকাছ কৰিছিলোঁ এষ্টনস্ফিয়াৰ আপোনাৰ আপাৰ মেণ্টেল যিটো তাক এষ্টনস্ফিয়াৰ বুলি কোৱা হয় তাৰ পৰা এই মল্টেন মেটেৰিয়েলখিনি ওলাই আহে ঠিক আছে আৰু যেতিয়া আৰ্থলৈ আহে এইটো ক্ৰাষ্টৰ আৰ্থৰ ক্ৰাষ্টত আহি তাক কি বুলি কোৱা হয় লাভা বুলি কোৱা হয় ভিতৰত মেগমা ওপৰত লাভা ঠিক আছে তো ক্লাছিফিকেশ্যন অফ ভলকেনো আমি যদি ভলকেনো চাওঁ তেতিয়াহ'লে এক্টিভ ভলকেনো যিটো বৰ্তমানলৈকে ইৰাপশ্যন হৈ আছে যেনেকুৱা আপোনাৰ মাউণ্ট ভেচুভিয়াছ ইটালী তাৰপিছত আপোনাৰ মাউণ্ট হেনলি এতিয়ালৈকে কি হয় ইৰাপশ্যন হয় পিৰিয়ডিক ইৰাপশ্যন হয় তো সেইখিনি কি বুলি কোৱা হয় আমি এক্টিভ ভলকেনো আৰু ডৰমেট যিখিনি অলৰেডি ইৰাপশ্যন হৈ খতম হৈ গ'ল যেনেকুৱা আপোনাৰ ইণ্ডিয়াত আছে নাৰ্কোডাম আইলেণ্ডত ঠিক আছে তাত কি হয় ডৰমেট ভলকেনো ঠিক আছে তো ইনএক্টিভ বাট কেন ইৰাপ্ট ইন ফিউচাৰত কেতিয়াবা ইৰাপ্ট হ'ব পাৰে যেনেকুৱা মাউণ্ট কিলিমাঞ্জাৰো তাঞ্জানিয়া ঠিক আছে এনেকুৱা বৰ্তমান আৰু ইৰাপশ্যন হোৱা নাই বহুত আগত ইৰাপশ্যন হৈছিলে লাভা মেগমা ওলাই আহিছিলে কিন্তু বৰ্তমান অহা নাই ঠিক আছে তাক কোৱা হয় তাৰপিছত আপোনাৰ এক্সটিংক্ট ভলকেনো তো ইনএক্টিভ সিন্স দ্য ডিষ্টেন্ট পাছ বহুত বছৰৰ পৰা ঠিক আছে আৰু তাক কি বুলি কোৱা হয় কেতিয়াবা এইবিলাক লেকৰ ফৰ্মেশ্যন হৈ যায় তাক আপোনাৰ
এক্সটিংক্ট ভলকেনো বুলি কোৱা হয় ঠিক আছে তো বেসড অন ভিস্কোসিটি আমি যদি এই ভলকেনোটো চাও তেতিয়াহলে শিল্ড ভলকেনো তাৰপিছত কম্পোজিট আৰু তাৰপিছত আপোনাৰ তো বেসড অন ভিস্কোসিটি যদি বেছি ভিস্কাস হয় ধৰি লও এইটো এটা ল্যান্ডফৰ্ম আছে ঠিক আছে যদি এই যিখিনি বস্তু উলাই আহি আছে মেটেৰিয়েল এইখিনি যদি বহুত বেছি ভিস্কাস হয় বহুত বেছি আপোনাৰ চিপচিপা হয় তেতিয়া ই কি কৰিব কোনৰ ফৰ্মেশন কৰিব ঠিক আছে আৰু ভিস্কাস নহয় পাতল হয় যেনেকুৱা অইল আৰু পানী তো এইখিনি কি হ'ব এনেকুৱা আপোনাৰ এনেকুৱা চাৰিওফালে গুছি যাব তো এইখিনি কি ফৰ্মেশন কৰিব ভলকেনিক লাভা সৰি ভলকেনিক প্লেটো ফৰ্মেশন কৰিব ঠিক আছে তো এটো মনত ৰাখিব আৰু কত ভিস্কোসিটি বেছি থাকে আইৰন বেছি হলে ভিস্কোসিটি কম থাকে ঠিক আছে আইৰনৰ পৰিমাণ যদি ভলকেনিক ইৰাপশনত বেছি হয় এজ কম্পেয়াৰ টু সিলিকন তেতিয়া হলে কি হ'ব আপোনাৰ প্লেটো ফৰ্মেশন হ'ব আৰু যদি সিলিকনৰ কোয়ান্টিটিটো বেছি হয় আইৰনৰ কম হয় তেতিয়া হলে কি হ'ব আপোনাৰ ভিস্কোসিটি বেছি হ'ব আৰু আপোনাৰ শিল্ড ভলকেনো ফৰ্মেশন হ'ব ঠিক আছে সৰি কম্পোজিট ভলকেনো ঠিক আছে এটো কম্পোজিট হয় লেয়াৰিংৰ ওপৰত লেয়াৰিং হয় কম্পোজিট ভলকেনো ফৰ্মেশন হ'ব আৰু শিল্ড ভলকেনো যেতিয়া আপোনাৰ এই আইৰনৰ পৰিমাণ বেছি উলাই আহিব লেস ভিস্কোসিটি হ'ব ঠিক আছে আৰু কেলিড্ৰিয়া among the most explosive volcano tend to collapse post eruption forming depression known as calidria ঠিক আছে তাৰপিছত আপোনাৰ ফ্লাড বাসাল প্ৰভিন্স তো emit highly fluid lava that can flow over vast distance ঠিক আছে এখানে মনত ৰাখিব তো টাইপস অফ ভলকেনিক ইৰাপশন যদি আমি চাও তেতিয়া হলে আপোনাৰ সেন্ট্রাল ইৰাপশন ভেৰি এক্সপ্লোসিভ আপোনাৰ এনেকুৱা মাউন্ট কিলিমাঞ্জাৰো ফুজিয়ামা এইবিলাক ঠিক আছে ফিশাৰ ইৰাপশন লাহে লাহে হৈ থাকে যেনেকুৱা আপোনাৰ ভেৰি স্লো বাসাল প্লেটো আর ফৰ্মড প্লেটো ফৰ্মেশন হয় ঠিক আছে ধীৰে ধীৰে এনেকা যেনেকুৱা আমাৰ ইণ্ডিয়াৰ ডেক্কান প্লেটো ঠিক আছে বেসিক লাভা ইয়াত বেসিক লাভা বুলি কোৱা হয় কাৰণ ইয়াত আইৰনৰ পৰিমাণ বেছি ঠিক আছে তো আমি যদি চাও ডিস্ট্ৰিবিউশন অফ ভলকেনো তো আপোনাৰ এই যেটো পেসিফিক ওশেন আছে এই পেসিফিক ওশেনৰ চাৰিফালে ইফালে আপোনাৰ এছিয়া হয় অষ্ট্ৰেলিয়া নৰ্থ আমেৰিকা সাউথ আমেৰিকা বহুখিনি ভলকেনিক আপোনাৰ মাউন্টেন আছে বা ভলকেনিক কোন আছে ঠিক আছে ভলকেনিক তো এই টু কোৱা হয় পেসিফিক ৰিংস অফ ফায়াৰ কাৰণ ইয়াত লাৰ্জ পেসিফিক প্লেটে সৰু সৰু এইবিলাক সাইডৰ বাউন্ডাৰী যিবিলাক প্লেটৰ লগত কি কৰি থাকে অটোমেটিক কলিজন কৰি থাকে আৰু কলিজনৰ ফলত কি হয় আপোনাৰ এই ভলকেনিক ইৰাপশন হৈ থাকে ঠিক আছে তো তাক পেসিফিক ৰিংস অফ ফায়াৰ বুলি কোৱা হয় ঠিক আছে আৰু এটো লং চেইন অফ ভলকেনো পেসিফিক ওশেনৰ সাৰাউন্ডিংত আছে এক্সামত আহিব পাৰে ঠিক আছে তো তাৰ পিছত আপোনাৰ ইট ইজ এ লং chain of volcano and other tectonically active structure that surrounded the Pacific Ocean তাৰপিছত মিড আটলান্টিক ৰিজ এই যেটো আমাৰ মিড আটলান্টিক ৰিজ হয় এই ইয়াতে আপোনাৰ সৰি আটলান্টিক ওশেন প্লাস এই ইয়াতে আটলান্টিক ওশেনত আমি মিড ওশেনিক ৰিজ দেখিবলৈ পাম মিড ওশেনিক ৰিজ কি হয় ইয়াত এখন প্লেট আছে ঠিক আছে ইয়াত এখন প্লেট আছে এই প্লেট দুখনৰ যেতিয়া আপোনাৰ ৰিভাৰ্স মুভমেন্ট হৈ যায় ঠিক আছে অপোজিট ডাইৰেকশনত তেতিয়া কি হয় এইফালে কি হয় ওপেনিং হৈ যায় বেন্ট ওপেনিং হৈ যায় আৰু ইয়াৰ পৰা ষ্টেনোস্ফিয়াৰৰ পৰা কি হয় মেগমা ওলাই আহি ইয়াত এটা মাউন্টেন চেইনৰ সৃষ্টি কৰে তাক আমি কি বুলি কোৱা হয় মিড আটলান্টিক ৰিজ এটা তাৰ এক্সাম্পল ঠিক আছে সৰি মিড ওশেনিক ৰিজ আৰু তাৰ এক্সাম্পল হল আপোনাৰ মিড আটলান্টিক আৰু এইটো ডাইভাৰজেন্টৰ ফলত হয় কিয়ৰ ফলত ডাইভাৰজেন্ট প্লেট বাউন্ডাৰীৰ ফলত ঠিক আছে তো ফোর্থ টাইপ আমি চাইলো ৰেসিডুৱেল কি হয় ধৰিলো এটা মাউন্টেন এনেকুৱা আছে ঠিক আছে তো বহুত বেছি ওয়েদাৰিং আৰু ইৰোজনৰ ফলত ওয়েদাৰিং কিহৰ কাৰণে হয় সানলাইটৰ কাৰণে আৰু ইৰোজন বৰষুণৰ কাৰণে কি হয় এই মাউন্টেনটো এনেকা হৈ গল ঠিক আছে তো তাক আমি কি বুলি কও ৰেসিডুৱেল মাউন্টেন বুলি কও কি বুলি কও ৰেসিডুৱেল মাউন্টেন ঠিক আছে তাক আমি কি বুলি কও ৰেলিক্ট মাউন্টেন এক্সাম্পল হল আপোনাৰ নীলগিৰি কত আছে আপোনাৰ ওয়েস্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাট যত আহি লগ লাগে তাতে গিৰনাৰ তাৰপিছত আপোনাৰ আৰাৱলী বহুকেইটা আপোনাৰ এনেকুৱা এক্সাম্পল হয় তাক আমি ৰেসিডুৱেল বা ডাইসেক্টেড মাউন্টেন বুলি কও ঠিক আছে তো ইয়াত কিছুমান আপোনালোকে চাই লওক কোনখিনি মাউন্টেন ৰেঞ্জ কত অৱস্থিত আছে এন্ডিজ আপোনাৰ সাউথ আমেৰিকাত আছে হিমালয়া এছিয়াত আছে ঠিক আছে ৰকিজ নৰ্থ আমেৰিকা গ্ৰেট ডিভাইডিং ৰেঞ্জ ইষ্ট অষ্ট্ৰেলিয়া এটলাস নৰ্থ ৱেষ্ট আফ্ৰিকা ওয়েস্টাৰ্ণ ঘাট ওয়েস্টাৰ্ণ ইণ্ডিয়া ককেশিয়াছ ইউৰোপ আলাস্কা ইউএসএ এলপস ইউৰোপ ঠিক আছে আৰু মাউন্টেন পিক আমি যেতিয়া ওয়ার্ল্ড জিওগ্রাফি ডিসকাস কৰিম আমি ডিটেইলছত এইখিনি ডিসকাস কৰিম ঠিক আছে টেনশন নলব মাউন্ট এভারেস্ট হাইয়েস্ট পিক হয় ওয়ার্ল্ডৰ কত আছে নেপাল তিব্বত K2 সেকেন্ড হাইয়েস্ট ইণ্ডিয়াৰ পিওকেত আছে ঠিক আছে দৌলাগিৰি নেপাল अन्नपूर्णा নেপাল গুৰলামণ্ডা তিব্বত ঠিক আছে সো আমি একটা ডিসকাস কৰিম আপোনাৰ ওয়ার্ল্ড জিওগ্রাফিত ঠিক আছে তো নেক্সট আমি চাম প্লেটো ঠিক আছে তো প্লেটো কি হয় আপোনাৰ ফ্ল্যাট হয় কিন্তু এলিভেটেড ঠিক আছে ফ্ল্যাট এটো প্লেন কিন্তু এটো কি হয় প্লেটো হয় ঠিক আছে প্লেটো তো এটো প্লেন প্লেটো তাৰ পিছত আপোনাৰ মাউন্টেন
তো প্লেটু কি হয় ফ্ল্যাট হয় কিন্তু এলিভেটেড হয় ঠিক আছে যেনেকুৱা আমাৰ সাউথ ইন্ডিয়া যদি আমি চাও এইখিনি পোরশন কি হয় আমাৰ প্লেটু হয় মেঘালয় কি হয় প্লেটু হয় ঠিক আছে মেঘালয় ইজ নট এ মাউন্টেন প্লেটুৰ ওপৰত মাউন্টেন হয় কিন্তু মেইনলি প্লেটু ঠিক আছে ফ্ল্যাট হয় এলিভেটেড ল্যান্ডফর্ম তাক কি বুলি কোৱা হয় প্লেটু বুলি কোৱা আমি অসমীয়াত কি বুলি কওঁ মালভূমি ঠিক আছে rise sharply above the surrounding area ঠিক আছে at least one side they are one of the four major landform চাৰিটা landformৰ ভিতৰত এটা হয় along with mountain plain and hills ঠিক আছে আৰু প্লেটি can be found in every continent সকলো কন্টিনেন্ট অলমোস্ট পোৱা যায় আমাৰ অসমৰ আছে কাৰ্বি আংলং প্লেটু ঠিক আছে আমি অসম জিওগ্ৰাফি ডিসকাস কৰিলো তো every continent and cover about a third of the earth land surface ঠিক আছে সবতকে হাইয়েস্ট প্লেটু যদি আমি কও তেনেহলে তিব্বতীয়ান প্লেটু ওয়ার্ল্ডৰ ভিতৰত সবতকে হাইয়েস্ট তিব্বতীয়ান প্লেটু যত তিব্বত আছে ঠিক আছে আৰু প্লেটু কি হয় ফ্ল্যাট হয় টেবল লাইক আপল্যান্ড এৰিয়াজ উইথ ৰাফ টপ সারফেস খিনি এনেকা ৰাফ থাকে ঠিক আছে এন্ড স্টিপ সাইড ওয়ালস তো প্লেটু যদি আমি চাও কেইখনমান ইম্পৰ্টেন্ট প্লেটু তেতিয়াহলে আপোনাৰ তিব্বতীয়ান প্লেটু সবতকে ওখ প্লেটু হয় বিটুইন হিমালয়া এন্ড কুনলুন মাউন্টেন ঠিক আছে এফালে হিমালয় আর এফালে কুল্লুন মাউন্টেন ইয়াৰ ভিতৰত আছে আপোনাৰ টিবেটিয়ান প্লেটু তাৰপিছত আপোনাৰ ডেকান প্লেটু ইণ্ডিয়াৰ এইখন ডেকান প্লেটু বুলি কোৱা হয় সাউথ ইণ্ডিয়াৰ যিখন আছে তাৰপিছত আৰবিয়ান প্লেটু তো এই আৰবিয়াৰ আশে-পাশে আছে তাৰপিছত আপোনাৰ প্লেটু অফ ব্ৰাজিল তো এই ব্ৰাজিলৰ যেটো প্লেটু তাৰপিছত আপোনাৰ প্লাটু অফ মেক্সিকো এই মেক্সিকান প্লেটু তাৰপিছত আপোনাৰ প্লেটু অফ কলম্বিয়া ইয়াতে কলম্বিয়া প্লেটু ঠিক আছে প্লেটু অফ মাডাগাস্কাৰ ইয়াতে মাডাগাস্কাৰত আছে ঠিক আছে প্লেটু অফ আলাস্কাটো প্লেটু আছে ঠিক আছে প্লেটু অফ বলিভিয়া গ্রেট বেসিন প্লেটু কলোরাডো প্লেটু ঠিক আছে তো এইটো হল কলোরাডো প্লেটু এইটো মেক্সিকান প্লেটু সরি তো এইখিনি হল ইম্পর্টেন্ট প্লেটু ঠিক আছে ইয়াত আমার লেকচারটো শেষ হব নেক্সট ক্লাসত আমি ডিসকাস করিম প্লেইনস ঠিক আছে অলরেডি আমি মাউন্টেন আর প্লেটু ডিসকাস কৰিলো নেক্সট ক্লাসত যেটো আমার থার্ড ল্যান্ডফর্ম হয় দ্যাট ইজ প্লেইন আমি ডিসকাস করিম আর এইবিলাক ইন্ডিয়ান জিওগ্রাফিত আমি ডিটেইলস ডিসকাস করিম ইন্ডিয়াত কি প্লেইন আছে কি প্লেটু আছে কি মাউন্টেন আছে বা ওয়ার্ল্ড জিওগ্রাফি আমি ডিসকাস করিম এইটো হল ফিজিক্যাল জিওগ্রাফি জাস্ট ইয়াত আমি কনসেপ্টটো ক্লিয়ার কৰো ঠিক আছে থ্যাংক ইউ এভরিওয়ান